বন্ধু বান্ধৱীসকল মোৰ হানমলি চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। ৭৭তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ হোজাই অঞ্চলৰ অক্সে হাতীবান্ধা এৰিয়া ৬ নম্বৰ ৱাৰ্ডত আমাৰ ইয়াৰে গোটেই মানুহখিনি মিলি পঞ্চায়তৰ মেম্বাৰ সভাপতিজনে লগ হৈ এটা ৰেলী উলিয়ালে। আজি তাত ময়ো অংশগ্ৰহণ কৰিলোঁ। ঘৰে ঘৰে তিৰংগা আমাৰ ইয়াতে সকলোৱে পালন কৰিব, ঘৰে ঘৰে সকলোৱে পতাকা উৰুৱাব। আপোনালোককো অনুৰোধ কৰিছোঁ সকলোৱে এই স্বাধীনতা দিৱসত ভাগ লওক। এয়া আমাৰ ৰেলী ওলাইছে পঞ্চায়তৰ পৰা শুনক। আজি আমি বৰ গৰ্বিত। আমাৰ অক্সেক পাথাৰ পঞ্চায়তৰ জিপিৰ পৰা আমি আজি সমাজ সচেতন সভাৰ আয়োজন কৰিছোঁ আৰু আমি গোটেই সভাখন মেইনটেনেঞ্চ কৰি আছোঁ। আজি ভাল লাগিল যে আমাৰ ৭৫তম স্বাধীনতা দিৱস গোটেই ভাৰতবৰ্ষত যেনেকুৱা পালন কৰি আছে, ঠিক আমাৰ অক্সেক পাথাৰ পঞ্চায়ত, বিশেষকৈ আমাৰ অক্সেক হাতীবান্ধা গাঁৱত আমি যে ইমান দূৰ আমাৰ মাতৃসকলক লৈ যে কৰিব পাৰিছোঁ, গোটেই বজাৰ আজি কৰিছোঁ খানা সহকাৰে। ইমান ভাল লাগিল যে আমি যে ইমান বছৰৰ মূৰত যে আজি এনেকুৱা লাগি আছে যে আজিয়ে আমি স্বাধীনতা পাইছোঁ। ৭৫ বছৰৰ পিছত যখন ভাবি আছোঁ যে এতিয়া আমি স্বাধীনতা পাইছোঁ, আগতে পাই নাই, এনেকুৱা মনোভাৱ হৈ আছে। গতিকে ভাল লাগিল। আজি আমাৰ চব মাসকল ওলাই আহিছে, চবেই আমি ঘৰ ঘৰ তিৰংগা লগাম আৰু পতাকা উত্তোলন কৰে আৰু আমি সজাগতা সভা কৰিছোঁ আৰু সকলোকে অনুৰোধ কৰোঁ আমাৰ সকলোৱে যাতে আজি ১৩ তাৰিখৰ পৰা যাতে পতাকা উত্তোলন কৰে। অকণমান মানে এইটোৱেই যে আমি আজি ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ আৰু ৰাইজৰ প্ৰতি আমাৰ এইটো অনুৰোধ যাতে ঘৰে ঘৰে সকলো ঘৰে ঘৰে যাতে তিৰংগাখন ১৩ তাৰিখৰ পৰা ১৩ তাৰিখ ৰাতিপুৱা ৭টাৰ পৰা ১৫ তাৰিখ সন্ধিয়ালৈকে মানে ১৫ তাৰিখ ৫টালৈকে যেনেকৈ আমাৰ পতাকাখন মানে উদ্যত থাকে আৰু। নমস্কাৰ, জয়তো মই আজি ক'ব খুজিছোঁ আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল আজিৰ পৰা ৭৫ বছৰ আগতে। আমি স্বাধীন ভাৰতৰ নাগৰিক। সেয়েহে আজি অক্সেপাথাৰ জিপিৰ ৬ নম্বৰ ৱাৰ্ডৰ হাতীবান্ধা গাঁৱৰ সমূহ আই মাতৃসকল, আমাৰ যুৱকসকল, আমাৰ বৃদ্ধসকল আমি একগোট হৈ স্বাধীনতা দিৱস পালন কাৰণে আমি সজাগতা দিৱস উদযাপন কৰি আছোঁ। আমি সকলোকে আহ্বান জনাম যে ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ হৰ ঘৰ তিৰংগা, প্ৰতি ঘৰে ঘৰে তিৰংগাখন উত্তোলন কৰক আৰু এই পতাকাখন নীল আকাশত উৰি থাকক, এইটো আমি কামনা কৰিছোঁ। সদৌ আমাৰ মোদীজীৰ যি সপোন, সেই সপোনক বাস্তৱতে যাতে আমি কৰিব পাৰোঁ তাৰ বাবে আমি সকলোকেই আমি আহ্বান জনাইছোঁ। এইখিনি কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। भारत माता की, भारत माता की, भारत माता की, भारत माता की, घर घर तिरंगा, 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 घर घर तिरंगा।